Hello everyone and welcome back to my YouTube channel Vlogger by Parto. যেহেতু এইটো ব্লগৰ চেনেল হয় তো এতিয়া পৰিস্থিতি যিটো ব্লগ দিব পৰা নাই ভালকৈ আপোনালোকক সেইকাৰণে ঘৰতে যি ওলাইছে আৰু কণ্টেণ্ট এনেকুৱা এটাকে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আজি এটা ৰেচিপি বনালোঁ চিকেন ম'ম'। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে মাংসখিনি সিজাই লৈছোঁ। মাংসখিনি সিজাই লোৱাৰ পিছত আটাখিনি এনেকৈ মুঠি ল'ব। আটাখিনি মুঠি লোৱাৰ পিছত সৰু সৰুকৈ লাডু বনাই ল'ব, এনেকৈ গোল গোলকৈ পূৰা লাডুখিনি ৰিফাইন সানি ল'ব। আৰু এই লাডুখিনি বনাই হোৱাৰ পিছত এনেদৰে এই মাংস, পিঁয়াজ আৰু পিঁয়াজৰ এইটো যিটো পেষ্টটো আৰু আদা নহৰু এনেকৈ এইখিনি দিছে। মই মাংসখিনি হাড়খিনি আঁতৰাই সৰু সৰু কৰি ল'লোঁ, আৰু এইখিনি পিঁয়াজ হৈছে চুপত দিবৰ কাৰণে, আৰু এইখিনি পিঁয়াজ মিহি কৰি লৈছোঁ আমি ম'ম'টোত ভৰাই দিবৰ কাৰণে। আৰু এয়া আদা আৰু এয়া নহৰু। আটাইখিনি আমাৰ কমপ্লিট হৈ গৈছে, আৰু এতিয়া আমি ৰুটিখিনি বেলি লওঁ। ৰুটিখিনি বেলাৰ হোৱাৰ পিছত ৰুটিখিনি কিন্তু ৰিফাইন সানিবলৈ নাপাহৰিব দেই। এইখিনি বেলাৰ হোৱাৰ পিছত আমি ইয়াত গোটেইখিনি আদা নহৰু মাংস গোটেইখিনি মিক্স কৰি নিমখ দি ৰুটিটোৰ ভিতৰত এনেকৈ ভৰাই দিছোঁ, আৰু ইয়াত ম'মৰ ডিজাইনটো দি দিব। আৰু এই ম'মৰ ডিজাইনটো দিয়াৰ পিছত আপোনালোকে ম'ম'খিনি এখন চালনী টাইপ কিবা থৈ দিব, প্লাষ্টিক বা ষ্টীলৰ। তাৰপৰা এখন ভাপত দিব লাগিব, আৰু এই চালনীখনত আপোনালোকে তলটোত ৰিফাইন সানি ল'ব যাতে ম'ম'খিনি লাগি নধৰে। বেলেগ প্লেট স্লেটত থ'লে এইখিনি লাগি ধৰাৰ চান্স থাকে আৰু পিছত দিগদাৰ হয়, ম'ম'টো বেয়া হৈ যায়। মই এতিয়া চালনীখনত সানি ল'ম তলত। এইখিনি দেখিছেনে, তলত ৰিফাইনখিনি এনেকৈ সানি ল'ব। এইখিনি সানি লোৱাৰ পিছত ম'ম'খিনি এটা এটাকৈ ইয়াত থৈ যাব, আৰু এই ম'ম'খিনি এটা এটাকৈ ইয়াত থোৱাৰ পিছত মই চচত গৰম পানী দি তাৰ ওপৰত এই চালনীখন দি থৈ দিম যাতে ভাপটো তলেদি আহি থাকে। ইয়াত দেখিছেনে, এইখিনি ইয়াত এনেদৰে থোৱাৰ পিছত মই ওপৰত ঢাকি দিছোঁ। এনেকৈ ঢকাৰ 20 মিনিট পিছত প্ৰায় ম'ম'খিনি হৈ যায়। ইয়াত দেখিছেনে হালধীয়া হালধীয়া দেখিবলৈ পোৱা গৈছে। এইখিনি আমাৰ ম'ম'খিনি কমপ্লিট। এতিয়া আমাৰ ৰেচিপিটো আপোনালোকে চাওক, কেনে লাগিলে কমেণ্টত জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।